নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি এভাৰেজ অৰ্থাৎ গড়ৰ আমাৰ 4 নম্বৰ ক্লাছ হয় আমি তিনটা ভিডিও দিছিলোঁ আমি তিনটা ভিডিওতে সীমাবদ্ধ ৰাখিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ আজি বহুতে ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন ডিসকাস কৰিম আমাৰ এভাৰেজৰ ওপৰত একদম এক্সাম ওৰিয়েন্টেড হয় আপোনালোকে যদি এই 4টা ভিডিও গড়ৰ চাই তেতিয়াহলে গড়ৰ অৰ্থাৎ এভাৰেজৰ বেলেগ ভিডিও চোৱাৰ প্ৰয়োজনই নাই অহক আজি আমাৰ এই প্ৰথমটো কোৱেশ্চন আমি সমাধান কৰোঁ দি এভাৰেজ অফ 6 numbers is 8. What is the 7th number so that average becomes 10? অৰ্থাৎ আমাৰ 6টা সংখ্যাৰ গড় দিয়া আছে 8 চাব ডাটা প্ৰথমতে লিখি লওঁ 6টা সংখ্যা দিয়া আছে আৰু এভাৰেজ দিয়া আছে 6টা সংখ্যাৰ গড় দিয়া আছে কিমান এভাৰেজ 8 দিয়া আছে সাতম সংখ্যাটো কিমান হলে হিহঁতৰ মুঠ গড় 10 হ'ব অৰ্থাৎ আমাৰ 7th সংখ্যাটো অৰ্থাৎ 7 নম্বৰ সংখ্যাটো আমাৰ কেইটা সংখ্যা আছে এটা সংখ্যা এই এটা সংখ্যা ইয়াৰ লগত সংযোগ কৰিলে অৰ্থাৎ 6টা লগত কি হ'ল 7টা সংখ্যা হৈ গ'ল 7 নম্বৰ সংখ্যা 6 নম্বৰ সংখ্যা আছে আৰু 7 নম্বৰ সংখ্যাটো টোটাল 7টা সংখ্যা হৈ গ'ল 7টা সংখ্যা যদি হয় তেতিয়ালে সিহঁতৰ মুঠ গড় 10 হয় ওকে এতিয়া আমাৰ 6টা সংখ্যাৰ গড় দি আছে 8 আৰু আমাৰ এই 7 নম্বৰ সংখ্যাটোৰ উলিয়াব লাগে যে 7 নম্বৰ সংখ্যা বা দুটা সংখ্যা বা তিনটা সংখ্যাৰ পিছৰ তিনটা সংখ্যাৰ গড় মান বুলি ক'লে ইয়াতে পাতিব যে বোলে 6 নম্বৰ সংখ্যাৰ গড় দি আছে 6 নম্বৰ সংখ্যালৈকে 8 দি আছে পিছৰ দুটাৰ গড় মান কিমান হ'ব এৰে পিছৰ দুটা বুলি ক'লে ইয়াতে পাতি দিব কিন্তু এতিয়া আমাৰ পিছৰ 7 নম্বৰ সংখ্যাটো উলিয়াবলৈ কৈছে আমি এটা সংখ্যা উলিয়াব কৈছে 1 পাতি দিলো আমাৰ এই সংখ্যাটো কি নাজানো আমি x বুলি ধৰি ললো এৰা চাব প্ৰথম 6টা সংখ্যাৰ গড় মান দিয়া আছে 8 আৰু আমাৰ টোটাল 6 কে 7টা হ'ব ন 7টো সংখ্যাটো যদি আমি সংযোগ কৰোঁ তেতিয়াহলে টোটাল গড় হয়গে 10 এটা ইহঁতৰ মাজৰ ডিফাৰেন্স কিমান 2 ওকে 2 এই 2 টো কি কৰিব প্ৰথমতে যেটো নাম্বাৰ দিয়া আছে 6 6টা সংখ্যা গড় দিছে 7 নম্বৰ সংখ্যাটো উলিয়াব লাগিব এতিয়া প্ৰথম 6টা সংখ্যাৰ গড়টো উলিয়াব অৰ্থাৎ প্ৰথম 6টা সংখ্যা 5টা 6টা 7টা 10টা যিমান থাকে প্ৰথম যেটো গড় দিব সেই সংখ্যাটোৰ লগত ইহঁতৰ যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটো পূৰণ কৰিব পূৰণ কৰিলে কিমান হ'ব 6 2 12 হ'ল এটা 12 কি কৰিব এই ইয়াৰ যেটো আমাৰ পিছৰ সংখ্যা উলিয়াবলৈ কৈছে 7তম সংখ্যাটো নিদি পেলাই বোলে 7তম আৰু 8তম দুটা সংখ্যাৰ গড় উলিয়াবলৈ কৈছে তেতিয়া দুটা সংখ্যা হ'লতেন 2 এ ডিভাইড কৰিলতেন এটা আমাৰ এটা সংখ্যা উলিয়াবলৈ দিছে নহয় এই একেৰে ইয়াক ডিভাইড কৰি দিওক একেৰে ডিভাইড কৰিলে আমাৰ 12 হে পাম সেই 12 ৰ লগত কি কৰিব আমাৰ যেটো টোটাল গড় দিয়া আছে সেই টোটাল গড়টো যদি আমি যোগ কৰি দিওঁ তেতিয়াহলে আমাৰ টোটাল 22 হ'ব সেই 22 টোই হ'ব আমাৰ এই 6 পিছৰ 7 নম্বৰ 7 নম্বৰ সংখ্যাটো ওকে অৰ্থাৎ 7 নং সংখ্যাটো আমাৰ 22 হ'ব আকৌ এবাৰ কৈছো চাব প্ৰথমতে আমাৰ টোটাল 6টা সংখ্যা দিয়া আছে তাৰ গড় 8 দিয়া আছে আমাৰ পিছৰ সংখ্যাটো উলিয়াবলৈ কৈছে 7 নম্বৰ সংখ্যাটো আমি আমাক যেটো নাই দিয়া আমি x বুলি ধৰি ললো আৰু টোটাল যেতিয়া আমি 7তম সংখ্যাটো সংযোগ কৰি দিওঁ অৰ্থাৎ 6 কে 7টা হ'ল সেই 7টাৰ গড় দিছে 10 এটা চাব প্ৰথম 6টা গড় 8 দিছে আৰু টোটাল 6 কে 7টাৰ সংখ্যাৰ গড় দিছে 10 হিহঁতৰ ডিফাৰেন্স কিমান 2 ডিফাৰেন্স সেই দুইটাৰ লগত কি কৰিলো প্ৰথম যেটো সংখ্যাৰ গড় দিছে সেই সংখ্যাটো পূৰণ কৰিলো 12 হ'ল 12ক আমাৰ উলিয়াবলৈ দিয়া সংখ্যাটোৰে হৰণ কৰিলো হৰণ কৰাৰ পাছত যেটো পালো 12 এ পালো সেই 12ৰ লগত নতুন যেটো গড় সেই গড়টো যদি আমি যোগ কৰি দিওঁ তেতিয়াহলে আমাৰ কি পাম টোটাল অৰ সৰি 7 নম্বৰ সংখ্যাটো অৰ্থাৎ ইয়াৰ 6 নম্বৰ সংখ্যাৰ পিছৰ যেটো 7 নম্বৰ সংখ্যা সেই 7 নম্বৰ সংখ্যাৰ মানটো পাই যাম এটা আমাৰ কোৱেশ্চন নম্বৰ 2 আজিৰ এটো চাও মই একে টাইপৰ আনটা কোৱেশ্চন কৈ দিছো অলপ বেলেগ হয় দি এভাৰেজ অফ এভিজি লিখিছো এভাৰেজটো মই শৰ্ট ফৰ্মতে দি এভাৰেজ অফ 50 numbers is 45 চাব ডাটাটো প্ৰথমতে লিখি লৈছো 50 numbersৰ প্ৰথম 50টাৰ গড় কিমান 45 এই ডাটাতে এইবিলাক আপোনালোক এক্সামত নিলিখিলেও হ'ল জাস্ট মই দেখাবৰ কাৰণে অলপ দেখুৱাই দিছো এভাৰেজ তাবা দি এভাৰেজ অফ 50 numbers and 3 new numbers is 51 অৰ্থাৎ 50টা সংখ্যা যেটো আছে তালৰ যদি আকৌ তিনিটা সংখ্যা যোগ কৰি দিয়া হয় কিমান 53টা সেই 53টাৰ যেটো গড় হেতু হৈছে কিমান 51 এতিয়া দি এভাৰেজ অফ নিউ 3 numbers will be অৰ্থাৎ এতিয়া 50ৰ লগত আমি তিনটা সংখ্যা যোগ কৰিলো সেই তিনটা সংখ্যাৰ গড়টো কিমান হেতু খুদিছে ওকে এই তিনটা সংখ্যাৰ গড়টো কিমান আমি কোৱেশ্চন মাৰ্ক হিচাপে দি থলো এটা কেনেকৈ উলিয়াম চাব প্ৰথমতে আমাৰ যেটো দিয়া আছে 50টাৰ গড় মান 45 আৰু নতুন তিনটা যদি সংযোগ কৰি তেতিয়া গড় হয় 51 হিহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান 45 আৰু 51 ৰ 6 সেই 6ক কি কৰিব প্ৰথম যেটো ডাটা দিয়া আছে 50টাৰ গড় সেই 50 সংখ্যাটো কি কৰিব ইয়াক পূৰণ কৰি দিব যদি আমি 50 ৰে পূৰণ কৰো কিমান হ'ব 6 300 হ'ব 6 5 30 শূন্যটা বহাই দিওক 300 হ'ল এটা 300 কি কৰিব লাগিব আমাৰ যে নতুন দিয়া আছে নতুন তিনটা সংখ্যা সংযোগ কৰিব দিয়া আছে সেই তিনিয়ে কি কৰিব ইয়াক হৰণ কৰি দিওক যদি আমি 3 ৰে এই 3টোৱে যদি ইয়াক হৰণ কৰি দিওঁ তে কিমান পাম আমি 3 300ক
100 বাৰ গ'ল 100 থাকিলে এই 100 লগত কি কৰিব লাগিব যিটো নতুন গড় 51 সেই নতুন গড়টো অৰ্থাৎ 53টাৰ যিটো গড় সেই গড়টো যোগ কৰি দিয়ক যোগ কৰিলে আমাৰ কিমান হ'ব 151 হ'ব অৰ্থাৎ 151 সেই 151 টো কি হ'ব যিটো আমাৰ নতুন তিনিটা সংখ্যা যোগ কৰিলে সেই তিনিটা সংখ্যাৰ গড় ওকে সেই তিনিটা সংখ্যাৰ গড় নিশ্চয় বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই পুনৰ এবাৰ আকৌ ৰিপিট কৰি চাওক এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সামত কিন্তু দেখিবলৈ পাব হাই সেকেন্ডাৰী লেভেলৰ যেটো আমাৰ গ্ৰেড 3 হয় হাই সেকেন্ডাৰী লেভেল আৰু গ্ৰেজুৱেচন লেভেল আছে দুইটা এক্সামতে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবলৈ পাব কোৱেশ্চন নম্বৰ 3 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন there are 50 students in a class one of them weighing 50 kg goes away and a new student join by this the average weight of the class is increased by half kg the weight of the new student is অৰ্থাৎ এটা শ্ৰেণীত কি হয় 50 জন ছাত্ৰ ছাত্ৰী আছিল কিমান 50 জন 42 কেজি ওজনৰ এজন ছাত্ৰ গুছি গলত মানে ক্লাছৰ পৰা গুছি গল আৰু অৰ্থাৎ আন এজন নতুন ছাত্ৰ আহিলে আৰু তেওঁ নাম ভৰ্তি কৰিলে তেতিয়া কি হ'ব 50 জন ছাত্ৰ থাকিলে সিহঁতৰ গড় ওজন আগতকৈ হাফ কেজি বৃদ্ধি হ'ল অৰ্থাৎ এজন ছাত্ৰ ওলাই গ'ল আৰু নতুন ছাত্ৰজন কি হ'ল যেতিয়া ইয়াত জয়েন হ'ল হি তেতিয়া কি হ'ল সিহঁতৰ গড় ওজন আগতকৈ হাফ কেজি বৃদ্ধি হ'ল তেতিয়া নতুন ছাত্ৰজনৰ ওজন কিমান আছিল হেতু সুধিছে নিশ্চয় নতুন ছাত্ৰজনৰ ওজনটো বেছি হ'ব কাৰণ যিজন ওলাই গৈছে তেওঁতকৈ অলপ বেছি হ'ব হেতু কাৰণে এটো গড় মানটো বৃদ্ধি হ'ব এটা নতুন ছাত্ৰজনৰ গড় মান ওজনটো উলিয়াবলৈ কৈছে এটা তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে চাব এনেকুৱা ধৰণৰ ওয়েটৰ ঠাইত হওক বা ইয়াৰ এজৰ ঠাইত হওক তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ নতুন ছাত্ৰজনৰ যদি ওজন বা এজে হওক হে তেনেকুৱা ধৰণৰ উলিয়াবলৈ দিয়ে ইয়াৰ ফৰ্মুলাটো হৈছে ৰিপ্লেস ভ্যালু plus increase or decrease into total students ইয়াত স্টুডেন্টস আছে কাৰণে স্টুডেন্টস দিছো স্টুডেন্টস থাকিলে বেলেগ থাকিলো কি হয় ইয়াত মেন থাকিলে টোটাল 50 মেন জানিবা টোটাল 50 আমাৰ টোটাল মেন হ'ব ওকে এটা এই প্লাস মাইনাসৰ কথাটো হ'ল ইনক্ৰিজ হলে প্লাস আহিব আৰু ডিক্ৰিজ হলে মাইনাস আহিব এটা চাব প্লাস মাইনাস মই প্লাস মাইনাস হিচাপে দিলো প্লাস মাইনাস এটো এটা ৰিপ্লেস ভ্যালু এটা চাব ইয়াত 50 জন ছাত্ৰ ছাত্ৰী আছিল আমাৰ এজনৰ weight 50 কেজি ওজনৰ এজন ছাত্ৰ গুছি গল এটা শ্ৰেণীত 50 জন ছাত্ৰ ছাত্ৰী আছিল 42 কেজি ওজনৰ এটো 42 হ'ব লাগিছিল 42 কেজি ওজনৰ এজন ছাত্ৰ গুছি গল এটা চাব গুছি গল মানে তাৰ ঠাৰ বেলেগ এজন আহিলে অৰ্থাৎ এটো ৰিপ্লেস ভ্যালু যেটো অল ৰিপ্লেস ভ্যালু হয় 42 কেজি বহাইলে এটা চাব আৰু নতুন ছাত্ৰজন নাম ভৰ্তি কৰিলে অৰ্থাৎ এই 42 কেজি ঠাইত নতুন ছাত্ৰজন আহিলে গতি আমি ৰিপ্লেস ভ্যালুটো কিমান 42 বহাই দিলো সিহঁতৰ গড় ওজন আগতকৈ হাফ কেজি বৃদ্ধি হ'ল এটা বৃদ্ধি হোৱা কথা কৈছে অৰ্থাৎ কি হৈছে ইনক্ৰিজ হ'ল আৰু এই ইনক্ৰিজ হোৱা কথা কৈছে ইনক্ৰিজ হলে কি আহিব প্লাস আহিব প্লাস কিমান বৃদ্ধি হ'ল হাফ বৃদ্ধি হ'ল সেই বৃদ্ধিটো ইনক্ৰিজ কিমান হৈছে বা ডিক্ৰিজ কিমান হৈছে এটা বহাই দিব ইনটু আমাৰ টোটাল ষ্টুডেন্ট কিমান 50 জন ষ্টুডেন্ট আছিল এজন গুছি গল 49 থাকিলে কিন্তু সেই এজনৰ ঠাইতো আৰু এজন আহিলে অৰ্থাৎ কি হ'ল 50 জন ছাত্ৰ ছাত্ৰী থাকিলে অৰ্থাৎ আমাৰ টোটাল ষ্টুডেন্ট কিমান 50 থাকিলে এটা এটো যদি কৰো যিটো হ'ব হেইটোই হ'ব আমাৰ নতুন ছাত্ৰজনৰ ওজন এটা দুইয়ে যদি ইয়া কৰো কিমান দুইয়ে 25 হৈ যাব অৰ্থাৎ 42 প্লাস 25 into 1 25 সমান 67 ওকে অৰ্থাৎ 67 কেজি হৈছে আমাৰ নতুন ছাত্ৰজনৰ ওজন ঠিক আছে এনেকুৱা ধৰণৰ যদি আপোনালোকে এটো ভালদৰে বুজি পোৱা নাই আকৌ এবাৰ চাব মই এনেকুৱা টাইপৰ কোৱেশ্চন পিছত দি দিম সেইখিনি আপোনালোকে প্ৰেক্টিস কৰিলে একদম আপোনালোকে ইজি পাব এইখিনি কোৱেশ্চন কৰিবলৈ এটা আমাৰ এই কোৱেশ্চন চাব একেবাৰে সেম টাইপৰ কোৱেশ্চনে হয় এভাৰেজ এজ অফ 8 men increased by 3 years when two of them whose age are 30 and 34 years are replaced by two person what is the average age of two new person অৰ্থাৎ দুজন নতুন মানে 8 জন মানুহ আছিল তাৰে 30 আৰু 34 এজৰ দুজন মানুহ গুছি গল কিমান থাকিলে 6 জন থাকিলে আৰু কিন্তু 6 জন থাকিলে হয় কিন্তু তেওঁৰ ঠাইত নতুন আকৌ দুজন পাৰসন ইয়াত নতুনকৈ আকৌ দুজন পাৰসন ইয়াত সংযোগ হ'ল সেই দুজনৰ কি কৰিছে বয়সটো গড় মানটো উলিয়াবলৈ গৈছে এই নতুন দুজন পাৰসন যেতিয়া সংযোগ হ'ল সিহঁতৰ যেটো এজ মানে গড় এজ আছিল 3 years বাঢ়ি গ'ল
আৰু তেতিয়া সেই নতুনকৈ জইন হোৱা মানুহ দুজনৰ গড় মানটো উলিয়াবলৈ গৈছে তাৰ কাৰণে আমাৰ একেবাৰে সেম প্ৰসেস আমি প্ৰথমতে কি কৰিম আমি অৰ্থাৎ যেটো নতুন মানুহৰ দুজনৰ উলিয়াবলৈ গৈছে আমি কেজন 2% ইকুয়াল টু আমাৰ যি দুজন অৰ্থাৎ ওল্ড অৰ্থাৎ ৰিপ্লেসমেন্ট হোৱা পাৰসন দুজনৰ যেটো এজ বা ওয়েট থাকিলে ওয়েট হিটা আমি যোগ কৰিব লাগিব অথনি আমাৰ আগৰ কোৱেশ্যনত এজন গৈছিলে হেতু কাৰণ আমি সেইজনৰ যোগ কৰিছে সেইজনৰ লৈছিলো যেহেতু আমাৰ এটা দুজন পাৰসন গুছি গৈছে গতিকে আমাৰ দুটা এজ আমি প্লাস কৰিব লাগিব অৰ্থাৎ 30 আৰু 34 দুটাৰ বয়স গুছি গল গতিকে আমি কি কৰিব লাগিব হেতু যোগ কৰিলো তাৰপৰ চাব ইনক্ৰিজ বুলি কৈছে অৰ্থাৎ সিহঁতৰ গড় মানটো যদি গুছি যায় তাৰ পাছত আকৌ যেতিয়া নতুন দুজন পাৰসন ইয়াত সংযোগ হয় তেতিয়া সিহঁতৰ গড় মানটো বৃদ্ধি হয় বুলি কৈছে তাৰ কাৰণে কি কৰিব প্লাস দিব লাগিব আৰু কিমান বৃদ্ধি হয় 3 ইয়াৰ্স বৃদ্ধি হয় আৰু ইয়াত কি আছিল টোটাল পাৰসন আছিল অৰ্থাৎ টোটাল যিমান মানুহৰ প্ৰথমতে আছিল হেতু লগত আকৌ টোটাল যিমান মানুহ নতুনকৈ ৰিপ্লেস হৈছিল হেকিটো সংযোগ কৰিব লাগিব অৰ্থাৎ আমাৰ আনজন মানুহ আছিল তাৰে দুজন গুছি গল আৰু সেই দুজনৰ ঠাইত আকৌ নতুন দুজন আকৌ জয়েন হ'ল অৰ্থাৎ কি থাকিলে আমাৰ আনজনী থাকিলে ঠিক আছে এটা যদি আমি এটো কৰো কিমান হ'ব দুজন পাৰসন আমি 2 * p লিখিছো কিমান হ'ব এটো 64 হ'ব প্লাস 3 * 24 24 হ'ল এটা চাব 2 * p = 64 + 24 কিমান হ'ব 88 হ'ব এটো p = এই 2 টো যেহেতু ইয়াত পূৰ্ণ আছে ইফালে গলে কি হ'ব হৰণ হ'ব 88 সমান কিমান হ'ব 44 হ'ব অৰ্থাৎ নতুনকৈ অহা দুজন মানুহৰ যেটো গড় হেতু কিমান হ'ব 44 হ'ব বহুত ইজি ট্ৰিক্স আৰু যদি কয় তিনজন মানুহ তেতিয়া হলে কি হ'ব ইয়াত 3 আহিব তিনজন মানুহ হলে আৰু ইয়াত 3 ডিভাইড হ'ব ওকে এটা দুজন মানুহ কথা কৈছে 2 ডিভাইড হৈছে গতিকে এটো নিশ্চয় বুজি পাইছে আপোনালোকে ইনকুৱা ধৰণৰ কোৱেশ্যন আপোনালোকে আমাৰ এডিআৰইৰ যি ৰিকুইৰমেন্ট হেতা আপোনালোকে ইনকুৱা ধৰণৰ কোৱেশ্যন দেখিবলৈ পাব এটা চাব এৰ কোৱেশ্যন The average of 13 numbers is 42 মই ইংলিশত লিখি দিছো কিন্তু অসমীয়াতে কৈ দিম The average of 13 numbers is 42 অৰ্থাৎ 13টা সংখ্যাৰ গড় কিমান দিছে 42 দিছে If two numbers are included then the average becomes 44 অৰ্থাৎ দুটা সংখ্যা যদি ইয়াত যোগ কৰি দিও কিমান হ'ব 15 হ'ব আৰু হে যদি 15 দুটা সংখ্যা যোগ কৰি দিও তেতিয়া 15টা হ'ব হে 15টাৰ গড় মানটো হ'ব কিমান 44 What is the average of new two numbers এই দুটা সংখ্যা যে আমি যোগ কৰি দিলো হে যোগ কৰি দিয়া এই সংখ্যাটাৰ গড় মানটো কিমান আমাক এটো উলিয়াবলৈ কৈছে এটা কি কথা আমি চাব লাগিব কি প্ৰথমতে আমাৰ যেটো দিয়া আছে গড় মান হেতু লগত আমাৰ নতুন যেটো গড় মান সেই মানটোৰ কিমান ডিফাৰেন্স আছে 42 আৰু 44 মাজত কিমান 2 ডিফাৰেন্স আছে হেতু আমি কি কৰিম প্ৰথমতে যিমানটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো আমি ডিভাইড পূৰণ কৰিম মাল্টিপ্লাই কৰিম কিমান হ'ব দুটাৰ 26 হ'ল এই 26ক আমি কি কৰিম আমাৰ যেটো নতুন দুটা সংখ্যা ইয়াত ইনক্লুড হ'ল সেই ইনক্লুড হোৱা সংখ্যাটো আমি 2 ৰে হৰণ কৰি যদি 3টা ইনক্লুড হয় 4টা ইনক্লুড হয় আমি সেই সংখ্যাৰে হৰণ কৰিব লাগিব যদি 2 এ হৰণ কৰি কিমান হ'ব 13 হ'ব এই 13ৰ লগত আমি কি কৰিম নতুন যেটো এভাৰেজ হ'ল গড় হ'ল সেই গড়টো আমি কি কৰিম ইয়াৰ লগত যোগ কৰি দিম এড কৰি দিম তেতিয়া কিমান হ'ব 57 হ'ব অৰ্থাৎ নতুন যেটা সংখ্যা আমাৰ ইয়াত ইনক্লুড কৰিলে সেই ইনক্লুড কৰা সংখ্যা দুটাৰ যেটো গড় সেই গড়টো হৈছে 57 ঠিক আছে এডুকেশন চাব বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্যন হয় আমাৰ যিকোনো এক্সামতে দেখি থকা এটা কোৱেশ্যন while finding the average of 10 given numbers a student by mistake wrote 64 in place of a number 46 and got his average 50 the correct average of the given numbers is what 10টা সংখ্যাৰ গড় উলিয়াব দিয়াত এজন ছাত্ৰই কি কৰিলে এটা সংখ্যা 46ৰ ঠাইত ভুলতে 64 পাতিলে আৰু গড় পালে 50 সংখ্যা কেইটাৰ অৰ্থাৎ 10টা সংখ্যাৰ যেটো শুদ্ধ গড় মান কিমান হ'ল যেটো 46 ৰ ঠাইত 64 পাতিলে অৰ্থাৎ তাৰ গড়টো ভুল হ'ল আৰু গড় মান পালে 50 যেটো ভুল এটা শুদ্ধ গড়টো কিমান গড় মান কিমান হেতু উলিয়াবলৈ গৈছে তাৰ কাৰণে কি কৰিব একো কৰিব নালাগে মাত্ৰ দুটা লাইন পাতিলে হ'ল আমাৰ টোটাল সংখ্যা কিমান আছে 10টা দিয়া আছে এটা গড় কিমান পালে হি ভুলকে পাতি পেলাই গড় পালে কিমান 50 গতিকে 10টা সংখ্যাৰ টোটাল যোগফল কিমান হ'ব 3 ইনটু আমি গড় মানটো পূৰণ কৰিলে হ'ল অৰ্থাৎ যিমানটা সংখ্যা আছে ভুলতে যেটো গড় পালে হেতু পূৰণ কৰি দিব প্লাস যেটো আমাৰ শুদ্ধ সংখ্যা আছিল 46 পাতিব লাগে অৰ্থাৎ 64 পাতিলে অৰ্থাৎ শুদ্ধকে 46 পাতিব লাগে আছিল হি কিন্তু 64 পাতিলে অৰ্থাৎ শুদ্ধ সংখ্যাটো প্লাস কৰি দিব আৰু যেটো ভুলকে পাতিছিলে সেই সংখ্যাটো বিয়োগ কৰি দিব আৰু ডিভাইডেড বাই আমাৰ টোটাল যিমান সংখ্যা
সেই সংখ্যাটো পাতি দিব আমাৰ যেটো 10টা সংখ্যা কথা কৈছে গতিকে আমি 10 পাতিলো যদি আমাক 20টা বা 15টা বা বেলেগ সংখ্যা 12টা সংখ্যা দিয়া থাকিলেহেঁতেন বুলি তেতিয়া হলে আমি হিমা হেতু সংখ্যা পাতিলোহেঁতেন এটা এটো যদি ক্যালকুলেট কৰে তেতিয়া কিমান হ'ব 500 এটো প্লাস 46 মাইনাস 64 যদি কৰো কিমান হ'ব মাইনাস 18 হ'ব ডিভাইড বাই 10 সমান এটো কিমান হ'ব 500 ৰ পৰা 18 গলে 482 ডিভাইড বাই 10 এটা আগত দশমিক দিলে হল শূন্য এটা আছে গতিকে কিমান হ'ব 48.2 অৰ্থাৎ যেটো শুদ্ধ গড় মান সেই শুদ্ধ গড় মান হ'ব 10টা সংখ্যাৰ 48.2 নিশ্চয় বুজি পাইছে গতি যদি বুজি পোৱা না আকৌ এবাৰ ভালদৰে চাব নিশ্চয় বুজি পাব এনেকুৱা এই কোৱেশ্চন খিনি কিন্তু কমন এনেকুৱা ধৰণৰ কোৱেশ্চন মাৰ এক্সামত যিকোনো এক্সামত এডিআৰই বুলি নহওক আসাম পুলিচ বুলি নহওক যিকোনো এক্সামতেই আহে সেম টাইপৰ কোৱেশ্চনটা আৰু এটা দিছো ইয়াত চাব মই ইংলিছতে লিখি দিছো অসমীয়াত কৈ দিম The average marks of Robi in 5 subject is 150 অৰ্থাৎ 5টা সাবজেক্টত কি হয় ৰবিৰ 150 মার্কস বুলি কৈছে এভাৰেজ 5টা সাবজেক্টৰ এভাৰেজৰে 150 টোটাল মার্কস কিমান হ'ব অৰ্থাৎ এভাৰেজক 5 এ পোন কৰিলে টোটাল মার্কস পাম বাট in mathematics 43 was misread as 23 during the calculation অৰ্থাৎ যেতিয়া ক্যালকুলেশন কৰিছিলে তেতিয়া 43 টো পঢ়িব লাগিছিল কিন্তু ভুলতে হি 23 পঢ়িলে অৰ্থাৎ কি হ'ল 23 টো হি ভুলতে পাতিলে হেতু কাৰণে তাৰ এভাৰেজটো 150 ওলাইছে ডি কাৰেক্ট এভাৰেজ ইজ হোৱাট অৰ্থাৎ ভুল এভাৰেজটো এটো যেটা নাম্বাৰটো 43 পাতিব লাগিছিল কিন্তু তাৰ ঠাইত পাতিলে 23 হেতু কাৰণে এভাৰেজ হ'ল 150 তেতিয়ালে নতুন এভাৰেজ অৰ্থাৎ যেটো শুদ্ধ এভাৰেজ হেতু কিমান হ'ব হেতু কৰিছে অৰ্থাৎ আমাৰ এভাৰেজ 150 দিছে আৰু যেটো ভুলকে পাতি পেলা পাইছিলে আৰু টোটাল 5টা সাবজেক্ট আছিল আমি হিতাক আমি 5 এৰে পোন কৰিলো প্লাস যেটো শুদ্ধ সংখ্যা আছিল হেতু পাতিব লাগিব 43 আৰু যেটো ভুলকে পাতিলে তাক আমি কি কৰিব মাইনাস কৰিব লাগিব ডিভাইডেড বাই আমাৰ কিমানটা সাবজেক্ট 5টা সাবজেক্ট তাক আমি হৰণ কৰিব লাগিব 5 এৰে এটা চাব এটা যদি কৰো 5 15 গুণ 75 আৰু 0 প্লাস 43 পৰা যদি আমি 23 মাইনাস কৰি কিমান হ'ব 20 হ'ব ডিভাইডেড বাই 5 সমান কিমান হ'ব এটো 770 ডিভাইডেড বাই 5 আৰু এটো যদি আমি হৰণ কৰো কিমান পাম 154 পাম অৰ্থাৎ যেটো নতুন অৰ্থাৎ যেটো শুদ্ধ এভাৰেজ গড় আছিল ৰবিৰ 5টা সাবজেক্টৰ হেতু হৈছে 154 গতিকে নিশ্চয় বুজি পালে আমাৰ আজিৰ ভিডিওখিনি ইমানেই এভাৰেজৰ ওপৰত আমি 4টা ক্লাছ দিলো এই 4টা ক্লাছত আপোনালোকে যিখিনি এভাৰেজৰ গণিত পালে সেইখিনি আপোনালোকে ভালদৰে নোট বনাই পেলাই কৰিব আৰু পুৰা প্ৰেক্টিস কৰিব এইখিনিৰ ভিতৰতে আপোনালোকে কোৱেশ্চন মানে পৰীক্ষাত দেখা পাব ধন্যবাদ